মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম তিনিচুকীয়া জিলাৰ বিজ্ঞান প্ৰশ্ন কাকতৰ কেইটামান চমুকৈ উত্তৰ দিয়াৰ প্ৰশ্নৰ উত্তৰসমূহ। তো প্ৰথম প্ৰশ্নটো হৈছে ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু কটাৰীৰে সহজে কাটিব পাৰি। ছেকেণ্ড কুৱেশ্যনটো দিছে সংযোজন বিক্ৰিয়া কাক বোলে। 3 নম্বৰ চি কুৱেশ্যনটো দিছে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ পাত্ৰত থোৱা নহয় কিয়। আৰু 4 নম্বৰ কুৱেশ্যনটো দিছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়। এই 4টা প্ৰশ্নৰ উত্তৰ মই তোমালোকক ইয়াত ৰিটেনত দি দিছোঁ। তোমালোকে এইখিনি চাই যোৱা। প্ৰথম প্ৰশ্নৰ উত্তৰটো হ'ব তোমালোকৰ 1 নম্বৰটো ছডিয়াম। নম্বৰ বিটো হ'বগৈ তোমালোকৰ যি বিক্ৰিয়াত 2 বা ততোধিক পদাৰ্থ যোজিত হৈ মাত্ৰ এটা পদাৰ্থৰ সৃষ্টি হয় তাকে সংযোজন বিক্ৰিয়া বোলে। অৰ্থাৎ দুটা মৌল লগ লাগিব বা 2 বা ততোধিক হ'ব পাৰে আৰু সেই দুটা মৌল বা সেইটা মৌলই লগ লাগি এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিব। তেনেকুৱা বিক্ৰিয়াক সংযোজন বিক্ৰিয়া বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন উত্তৰটো হৈছিলে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ পাত্ৰত থোৱা নহয়। তোমালোকে জানা যে দৈ বা টেঙা খাদ্যবস্তুবোৰ কি হয়, এচিড, অৰ্থাৎ তোমালোকৰ এচিড প্ৰকৃতিৰ বা আমলিক প্ৰকৃতিৰ। তো এনচাৰটো এই ধৰণে লিখিবা দৈ আৰু টেঙা খাদ্যবস্তুবোৰ আমলিক প্ৰকৃতিৰ। ইহঁতক পিতল বা অন্য ধাতুৰ পাত্ৰত থলে বিক্ৰিয়া সংঘটিত হৈ বিষাক্ত লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই বিষাক্ত লৱণবোৰ ভক্ষণ কৰিলে খাদ্যত বিক্ৰিয়া হ'ব পাৰে। তদুপৰি এচিডৰ সৈতে বিক্ৰিয়া সংঘটিত হ'লে ধাতুৰ পাত্ৰ ক্ষয়প্ৰাপ্ত হ'ব পাৰে। সেয়ে এইবিলাক অৰ্থাৎ টেঙাজাতীয় খাদ্যবস্তুবোৰ পিতলৰ পাত্ৰত থোৱা নহয়। আৰু শেষৰ কুৱেশ্যনটো আছিলে যে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়। তো তাৰ এনচাৰটো আছিলে বিজাৰণ। তো আজিলৈ ইমানতে হ'ব। আৰু যদি তোমালোকে বিচাৰা মই ইয়াৰ পিছৰ প্ৰশ্নোত্তৰসমূহ কৰাই দিম। তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থবা যাতে ভৱিষ্যতে তোমালোকৰ এইটো প্ৰয়োজন হয়। ধন্যবাদ।